Welcome to my YouTube channel Papu Priyam Life. Guys, আজি এটা short vlog দেখাম বুলি ভাবিছো বহুত দিন মানে vlogৰ ভিডিও বনোৱা নাই সো আজি দিম মই বৰ্তমান আছো গুৱাহাটী পানবজাৰ ওচৰত অৱস্থিত দিঘলী পুখুৰীৰ পাৰত অৰ্থাৎ দিঘলী পুখুৰীৰ ভিতৰত সোমাইছো টিকট কাটিব লাগে টিকট কাটি উঠি মোৰ আৰু মোৰ ভাইটি দিঘলী পুখুৰীত সোমাইছো এতিয়া আমি দিঘলী পুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ইয়াৰ চাৰিওফালৰ পৰিৱেশ আমি উপভোগ কৰিম সো আপোনালোককো দেখাম বুলি মই কথা দিলো মোৰ লগতে মোৰ লগে মোৰ ভিডিওটো হেকলৈকে যেন চাই যায় সো আগলৈকে যাও কেনেকুৱা পৰিৱেশ হয় চাও সো গাইজ চাওক কি ধুনীয়া এটা পৰিৱেশ ওপৰত বিভিন্ন ধৰণৰ কালাৰেৰে ছাতি আলাই থৈ দিছে লগতে চাওক হয়তো সব ভিডিও বুলি মনে কৰিছে বে সব ভিডিও চাওক কিবা কবিনে মানে বুলি কওঁ অলপ কিবা এনে কৈ দিবি চাওক ধুনীয়া এটা পৰিৱেশ ওপৰৰ ফালে চাওক বিভিন্ন ধৰণৰ কালাৰে ছাতিবোৰ ধুনীয়াকৈ পৰিপাটিকৈ সজাই থৈ দিছে আৰু এটা চাব লগা বস্তু মানে খুবেই ভাল লাগিব আপোনালোকৰ চাওক লাভ গুৱাহাটী আই লাভ গুৱাহাটী ধুনীয়াকৈ লিখি থৈ দিছে চাওক এই আই লাভ গুৱাহাটী যে লিখা আছে তাৰে অলপ ফ্ৰণ্টত পুখুৰীটো দীঘলী পুখুৰীটো মেইন সো চাওক চাৰিওফালটো এবাৰ কি ধুনীয়া এইটো হ'ল গেট ইফালে এটা গেট আছে আৰু এই অলপ আগত এটা গেট আছে সো খুবেই ভাল লাগিছে মোৰ লগত ভাইটি এইজন ফটো মাৰি আছে সো আগলৈকে যাওঁ সো গাইজ আপোনালোকে যেতিয়া আহিব দেন ফাৰ্ষ্ট টাইম আহি ইয়াত টিকট কাটিব লাগিব টিকট কাউণ্টাৰ তাৰপিছত এণ্ট্ৰি হ'ব লাগে চাওক ধুনীয়া ছাতি বিভিন্ন ধৰণৰ কালাৰৰ ছাতি চাওকচোন কি ধুনীয়া বহুত কালাৰৰ ছাতি এনেকৈ আলাই থৈ দিছে ধুনীয়াকৈ পৰিপাটিকৈ তাৰপিছত এইবোৰ চাওক ফটো পখিলা চাওক যাওক চাবা তোলা এটা দৃশ্য দেখাইছে লগতে এটা চাব লগা আকৰ্ষণীয় বস্তু আই লাভ গুৱাহাটী সঁচা বহুত ভাল লাগিছে সো আগলৈকে যাওঁ সো গাইজ আপোনালোকে যেতিয়া আহিব দেন ফাৰ্ষ্ট এণ্ট্ৰি কৰাৰ কাৰণে টিকট কাটিব লাগে 10 টকাকৈ লয় বেছি নহয় মাত্ৰ 10 টকা আহিব খুবেই এটা ভাল পৰিৱেশ আৰু মানে গৰম এতিয়া বৰ্তমান গৰমৰ দিন হ'লে মানে এনেকুৱা লাগে যেন কোনো ফিলে নহয় যে ইয়াত আছোঁ বুলি সো আগলৈকে যাওঁ চাওঁ আপোনালোকে যেতিয়া ফাৰ্ষ্ট এণ্ট্ৰি হ'ব টিকট কটাৰ পিছত দেখা পাব ছাতিকেইটা লগতে লিখা আছে ৰঙা আখৰেৰে আই লাভ গুৱাহাটী বুলি তাৰপিছত এনেকৈ অহাৰ লগত এখন সৰু ল'ৰা ছোৱালীৰ এখন হেৰি পাৰ্ক দেখিব য'ত মানে খেলা ধূলা কৰা বস্তুবোৰ আছে চাওক খুবেই ভাল লগা এটা পৰিৱেশ এবাৰ পুখুৰীটোৰ পিনে দেখাওঁ চাৰিওফালটো দেখাওঁ কেনেকুৱা আপোনালোকে চাওক সো গাইজ দীঘলী পুখুৰীৰ পাৰৰ মানে সৌন্দৰ্য আপোনালোকক উপভোগ কৰিব দিম চাই যাওক ভিডিঅ'টো চাওক কি ধুনীয়া এটা পৰিৱেশ গৰমৰ দিনতো আহিলে এনেকুৱা লাগে যেন আমাৰ গৰম ফিলেই নহয় ধুনীয়া বতাহ আহি থাকে লগতে পানীৰ ঠাণ্ডাটো গা চুই যায় বহুত ভাল লাগে আৰু চাওক কি ধুনীয়া এটা পৰিৱেশ আপোনালোকে নিশ্চয় দেখা পালে আহিব মানে গুৱাহাটী পানবজাৰৰ ওচৰতে আছে পল্টন বজাৰ ষ্টেচনৰ কাষতে হয় সো আহিব সো গাইজ আপোনালোকে দেখিলেই কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ গৰমৰ দিনত আহিলেও যেন এনেকুৱা লাগে যেন একো ফিলে নহয় ধুনীয়া চাওক পৰিৱেশটো এবাৰ চাই যাওক
চাওক জিৰাফ এনেকৈ বনাই থৈ দিছে পাৰ্কত। চ' গাইজ অলপ আগলৈকে যাওঁ, বেছি নাযাওঁ, অলপমান যাম। চ' গাইজ আৰু দেখাবলগীয়া নায়েই দীঘলী পুখুৰীৰ পাৰৰ পাৰ্কখন আছে, লগতে পুখুৰীটো, আৰু পুখুৰীত নাও চলাব পাৰি, কিন্তু এতিয়া নাও চলোৱাটো আছে কিজানি গম নাপাওঁ। চ' মানে নাও চলাব পাৰি, বাকী নাজানো এতিয়া চলি আছেনে নাই। আৰু লগতে এখন ৰেষ্টুৰেণ্ট আছে ধুনীয়া, মানে অলপ আগত আছে, কিন্তু সিমানলৈকে নাযাওঁ। চ' গাইজ আজিলৈকে ইমানেই। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো টিপি দিব। Thanks, lots of love, bye.